প্ৰথমতে সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মৃদুপৱন লাইভ শ্ব'লৈ। বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই গৈ আছোঁ এতিয়া বৰ্তমান নগাজানলৈ আৰু এটা ধৰ্মীয় অনুষ্ঠান হৈ আছে, যিহেতু ভাগৱত পাঠ আজি সামৰণি পৰিছে, তালৈ মই গৈ আছোঁ। আপোনালোকক কেনেকৈনো ভাগৱত পাঠ সামৰণি মাৰে সেইখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব বুলি মই আশা কৰিছোঁ। আৰু মোৰ লগত আঁতৰি গৈ আছে, সেয়া আঁতৰি আৰু দুয়োজনে আপোনালোকক কি দেখি দিব আপোনালোকক সকলো দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু অধ্যয়ন আমি বিষয় আগবঢ়াই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আমাৰ অধ্যয়ন সমিতিৰ তৰফৰ পৰা আগবঢ়োৱা সন্মানীয় ব্যাখ্যাকাৰ সঁজুলি মাননি সকলোবিলাক অৰ্পণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এভাগে সেৱা জনাবৰ কাৰণে আমি সকলোকে অনুৰোধ জনালোঁ। কৃষ্ণ।
Hare
পুনশ্চ এই বৈকুণ্ঠ শ্লোকে শিৱ সমস্তৰ শ্ৰৱণৰ অৰ্থ যিসকল পাঠকে বৈকুণ্ঠৰ শাস্ত্ৰভাগ চৰ্চন কৰিছিল তেৰা সমস্যই বৈকুণ্ঠৰ শাস্ত্ৰভাগ চৰ্চন কৰি যাওঁতে কায় মন বাইক চিত সৎ সদাচাৰ বস্ত্ৰৰ বা নাকৰ নিশ্বাস শব্দৰ উচ্চাৰণ অনেকখিনি ছিদ্ৰ হ'ব পাৰে সৰ্বছিদ্ৰ নষ্ট কৰি ভগৱন্তৰ শুদ্ধ বুলি গ্ৰহণ কৰি এরা সমস্যায় এনেদৰে আগলৈকে প্ৰভুৰ কৃতকৰ্ম খবৰ তেজবল শক্তি দি হৃদয়ৰ মগধাৰ প্ৰতিষ্ঠ কৰি বা মিলাব নেকি নিশ্চয় হৈছে হৰি ৰাম হৰি ওম সৰ্বে ভৱন্তু সুখিনঃ সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভবেৎ ওম শান্তি ওম শান্তি ওম শান্তি কৃষ্ণ